জীৱনত ঘটি যোৱা কিছুমান ঘটনা পৰিঘটনাই সঁচাই কেতিয়াবা কন্দুৱায় আৰু কেতিয়াবা হহুৱায়। মোৰ জীৱনত ঘটা কিছুমান এনেকুৱা ঘটনা আছে যিবোৰ হয়তো আজিৰ যুগৰ নৱপ্ৰজন্মই সঁচা বুলি বিশ্বাস কৰিবলৈ টান পাব, কিয়নো সেইবোৰ পৰিস্থিতিৰ তেওঁলোক সন্মুখীন হৈও পোৱা নাই। আমাৰ দিনত তেতিয়া ভিতৰুৱা ঠাইবিলাকত ইলেক্ট্ৰিক লাইট নাছিল। পঢ়া-শুনাকে আদি কৰি প্ৰায়বিলাক কাম আমি বেলি থাকোঁতেই শেষ কৰিব লগা হৈছিল। পাকঘৰত কেৱল কেৰাচিন তেলৰ সৰু টিপচাকি এটা জ্বলোৱা হৈছিল। পঢ়িবলৈ যাৰ বেছি বাকী থাকিছিল তেওঁ জুইৰ পোহৰতে পঢ়িব লগা হৈছিল। গাঁওখনৰ ভিতৰত দুই এঘৰ মানুহৰ বেৰতহে ডাঙৰ ঘড়ী এটা ওলমাই থোৱা হৈছিল। প্ৰতিঘৰ মানুহৰ বাৰীতে ফল-মূল উভৈনদী হৈ আছিল। আজিকালিৰ দৰে ঘৰে ঘৰে চাহ খেতি কৰা নাছিল। চাহ খেতি কেৱল কোম্পানীৰ তত্বাৱধানত আছিল আৰু এক বৃহৎ এলেকাতহে চাহ খেতি কৰা হৈছিল। মানুহে কেৱল ধান খেতি কৰিছিল আৰু বাৰীবিলাক বিভিন্ন ধৰণৰ ফল-মূলৰ গছেৰে নদন-বদন হৈ আছিল। অৱশ্যে বাট-পথবিলাক আজিকালিৰ দৰে মুকলি নাছিল। ডাঙৰ ডাঙৰ কাঠনি-বাঢ়নিৰে ঠাহ খাই আছিল। গছৰ ছাঁ পৰি চেঁচা পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। গাড়ী-মটৰৰ পে-পে পু-পু শব্দই কাণ তাল মৰা নাছিল আৰু তেনেদৰে ধূলি-মাকতিও কম আছিল। আমি মাৰ লগত যিমান দূৰ ফুৰিবলৈ গৈছিলোঁ কেৱল খোজকাঢ়িয়েই গৈছিলোঁ, কাৰণ গাঁৱৰ ভিতৰুৱা অঞ্চলত যাতায়াতৰ কোনো সুব্যৱস্থা নাছিল। গাঁৱৰ পৰা যোৱা বাছ কেইখন কেৱল টাউনলৈহে ওলাই গৈছিল। মাছ-পুঠিৰ অভাৱ নাছিল। বাৰীৰ পুখুৰীটোত জাকৈখন লৈ কেইচাবমান মাৰিলেই ৰাতিৰ সাঁজটোৰ বাবে মাছ যোগাৰ হৈছিল। আজি মই যিটো সময়ৰ কথা ক'বলৈ লৈছোঁ, সেই সময়ত মই 8ম শ্ৰেণীত পঢ়ি আছিলোঁ। সেইদিনা মাছ ধৰিবলৈ যোৱা কথাটো লগৰবিলাকৰ লগত স্কুলতে আলোচনা কৰিছিলোঁ। চকীদাৰ ৰবি ককায়ে ছুটীৰ ঘণ্টাটো কেতিয়া মাৰিব বুলি আগ্ৰহেৰে বাট চাই আছিলোঁ। আমাৰ গাঁৱৰ কিছু আঁতৰত সৰু নদী এখন আছিল। খৰালি কাল, পানী প্ৰায় এহাতমান শুকাল। ঠায়ে ঠায়ে আঁঠুৰ ওপৰলৈকে ডুব যায়। জুলুকি বাব জানিলে বহুত মাছ পোৱা যায়। বনৰীয়া কলমৌ আৰু বিহ মেটেকাইও কিছু কিছু অংশ গেজেপ খাই ধৰিছিল। সেইবিলাকৰ ওপৰত উঠি আমি এপাক বিহুও নাচিছিলোঁ। স্কুল ছুটি হোৱাৰ পাছত ঘৰলৈ আহি কিতাপখিনি টেবুলত পেলাই নাকে কাণে ভাত কেইটামান খাই ল'লোঁ। ভোকে দহি আহিছিল যদিও কমকৈ খাইছোঁ, কাৰণ লগৰীয়াবিলাক আহি পালেহিয়ে নহয়। মাটি মাটি ৰং ধৰা কাপোৰকেইটা আঁঠুৰ ওপৰত পিন্ধি জুলুকিটো আৰু ডাঙৰ খালৈটো লৈ এছোৱা খৰকৈ আৰু এছোৱা দৌৰি নদীখন পালোগৈ। তেতিয়া দুখ ভাগৰ নথকা বয়স। খালৈটো টানকৈ কঁকালত বান্ধি ল'লোঁ। আমি প্ৰায় 8জনীমান চেমনীয়া ছোৱালী। সিফালৰ পৰাও 15-16 গৰাকীমান মহিলা আহিছে। সিফালে ঘূৰি চাই দেখিলোঁ গাঁৱৰে ককাইদেউ সম্বন্ধীয় কেইজনমানে জাক-জুলুকি বাই আছে। পূৰ্ণহতীয়াকৈ জুলুকিটোত চাব কেইটামান মাৰিছোহে মাত্ৰ, সোমাল নহয় ডাঙৰ গৰৈ এটা। পানীৰ তলতে উমান লৈ মূৰটোত টেপা মাৰি ধৰি দুয়োখন হাতেৰে ঠেলা মাৰি খালৈটোত ভৰাই মুখখন টানকৈ বান্ধি দিলোঁ। লগৰ কেইজনীয়েও ভালেমান মাছ ধৰিছে। গৈ গৈ আমি ডুবিটোৰ ওচৰ পালোগৈ। ডুবিটোত মাছ যিদৰে আছে দীঘল দীঘল জোকো আছে। মোৰ আকৌ জোকলৈ বৰ ভয় লাগে। দূৰৰ পৰা অহা মহিলা কেইগৰাকী আৰু ককাইদেউ কেইজনে ডুবিটোত নামিল। বহুত মাছ। সময় ভালেখিনি পাৰ হ'ল। মাছ মৰাৰ তলিত জাউৰিয়ে জাউৰিয়ে বিহুনাম আৰু বিয়ানামৰ ৰগৰ উঠিল। দুগৰাকীমানে ঘৰতে পৰা ভীমকল, চেনিকল আৰু জাহাজী কল আনিছিল। আমাকো খাবলৈ দিছিল। ভোকত খোৱা বস্তু অমৃত যেন লাগিছিল। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল। ওচৰৰে পথাৰখনত গৰুৰ খোজত জমা হৈ থকা নিজনি পানী আমি পাৰুৰে মানে খাইছিলোঁ। ককাইদেউ কেইটাই খোৱা বস্তুৰ কোনো ভাগ নেপালে। যিহে খোজ, কালুক কালুককৈ কোনোবা ধুবুৰি পালেগৈ। বেলিটো লহিয়ালে। গাঁৱৰ পৰা ৰাতিপুৱা ওলাই যোৱা জয়ন্ত বাছখন আবেলি ঘূৰি আহিল। আমি তেতিয়াৰ দিনত বাছখন ঘূৰি অহা চাইও কিছুমান কামত হাত লগাব পাৰিছিলোঁ। যিমানে গধূলি হৈ আহিছে সিমানে ডাঙৰ ডাঙৰ মাছবোৰে দাঢ়ি উলিয়াই কমাব লাগিছে। ৰুণুৱে ক'লে, তহঁত যাৱনে? মই যাওঁ। মাৰ গাটো ভাল নহয়। ময়ে সকলোবোৰ কৰিব লাগিব। তই ব'ল, আমিও গৈছোঁ। এনেতে ডাঙৰ মাছ এটা সন্মুখত জাপ মাৰি দিলে। মোৰ চকু সেইফালে গ'ল। কিবা উপায়েৰে মাছটো ধৰিবলৈ চেষ্টা কৰিলোঁ। যিমানে মাছটোৰ ওচৰ চাপোঁ সিমানে মাছটো আঁতৰলৈ যায়। কেতিয়াবা হাতেৰে খামুচ মাৰি ধৰোঁ, আকৌ জাপ মাৰি গুচি যায়। প্ৰায় ভালেখিনি সময় মাছটোৰ লগত খেদাখেদি কৰি থাকিলোঁ। এটা সাধাৰণ মাছৰ ওচৰত হাৰ নামানি ধৰিবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যে আন্ধাৰে চাট মাৰি ধৰিছিল। কিছু আঁতৰত
দেখিলোঁ বৰ ওখ মানুহ এটাই সোপা সোপে মাছ ধৰি আছে। মাতো বুলি ভাবোঁ, ডিঙিটো কিবা এটাই চেপা মাৰি ধৰা যেন লাগে। ভালদৰে চাই দেখোঁ মোৰ লগৰবোৰ আৰু আঁতৰৰ মহিলা কেইগৰাকী কোনোৱে নাই। শেষবাৰৰ বাবে জুইৰ চাব এটা মাৰিছোঁহে মাত্ৰ ডাঙৰ মাছটো মোৰ জুলুকিত সোমাল। কোনোমতে তাক ধৰিলোঁ। তেতিয়াহে মনলৈ আহিল ঘৰলৈ যাম কেনেকৈ। মাখনি খুৰীয়ে বিড়ি খাবলৈ অনা জুইচলাটো মোৰ খুচনিতে আছিল। জুইচলাটোকে সাৰথি কৰি দীঘল দীঘলকৈ খোজকাঢ়ি এৰাবাৰীখন পালোঁহি। সেইখন বাৰীতে হেনো আমাৰ গাঁৱৰ সমস্ত মৰা মানুহৰ মৰিশালি আছে। মায়ে কয়, এৰাবাৰীত খোজ দিবই পৰা নাই। শুকান পাতৰ খৰখৰনি শব্দ। ৰাতিপুৱা যাওঁতে দেখোন এইবিলাক একোৱেই দেখা নাছিলোঁ। এতিয়ানো এই পাতবিলাক ক'ৰ পৰা আহিল? যি হ'ল নিজৰ ভুলৰ বাবে আজি এই অৱস্থা। মনতে ভাবিলোঁ, কাঠি এটা মাৰি শুকান পাতবোৰ জ্বলাই দিম আৰু তাৰ পোহৰতে গাঁৱৰ সীমাত উঠিমগৈ। কাঠিটো লৈছোঁহে মাত্ৰ বৰ ওখ মানুহ এটা মোৰ গাৰ কাষেদি ধপধপকৈ পাৰ হৈ গ'ল। ভয়তে মাও বুলি চিঞৰ মাৰি দিলোঁ। খালৈটো আৰু জুলুকিটো গাৰ ফালে যিমান পাৰোঁ টানি জোৰেৰে সাৱটি ধৰিলোঁ। এইটো আচলতে এটা দত আছিল, যাক আমি বাঘ বুলি কওঁ। মোৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। আঁতৰত দেখিলোঁ ৩-৪টামান কেৰাচিন তেলৰ ভমক। মাৰ টেটুফলা কান্দোন। আচলতে মই যে লগৰ কেইজনীৰ লগত তেতিয়া যোৱা নাছিলোঁ এতিয়াহে হিচাপ হৈছে। সকলোকে একেলগে দেখি মোৰ মনটো কেনেবা লাগিছিল। ভমকৰ পোহৰত দেখা গ'ল কিছু আঁতৰত কেঁচা মাছৰ মূৰ, কাঁইট আদিৰ এটা দম। সেই বাঘটোৱে নিজৰ মাছখিনি খাই মোৰ মাছখিনি ল'বৰ বাবে এৰাবাৰীৰ কাষত ৰৈ আছিল। ভমক লৈ অহা ককাইহঁতে জুলুকিটো আৰু খালৈটো লৈ মোক ঘৰ পোৱালেগৈ। আমাৰ ঘৰৰ ওচৰৰে ককা এজনে বগা সৰিয়হ ৩ মুঠি মুখেৰে বু বু বাবাকৈ কিবা মন্ত্ৰ মাতি মোৰ গালৈ দলিয়ালে। মোৰ কলিজাৰ পৰা ভয়ভাৱটো গ'ল, কিন্তু মাৰ চিটিপনি এছাৰিৰ কোব খোৱাৰ ভয়ত ঠক ঠককৈ কঁপিলোঁ।